প্ৰশ্ন নং 1 শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? উত্তৰটো হৈছে 1449 খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱা আলিপুখুৰী নামে ঠাইত শংকৰদেৱৰ জন্ম হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ মাক দেউতাকৰ নাম কি আছিল? উত্তৰটো হ'ল শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। 3 নম্বৰ প্ৰশ্নটো হৈছে পিতৃ-মাতৃৰ বিয়োগৰ পাছত শংকৰদেৱৰ লালন পালন কোনে কৰিছিল? উত্তৰটো হ'ল বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱৰ লালন পালন কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? উত্তৰটো হ'ল মহেন্দ্ৰ কন্দলী। 5 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে মাত্ৰ অ ফলা আৰু ক ফলাখন শিকিয়েই আ কাৰ ই কাৰ নোহোৱাকৈ কোনটো কবিতা লিখিছিল? উত্তৰ হ'ল কৰতল কমল কবিতাটো। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? উত্তৰটো হ'ল শংকৰদেৱ। 7 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱে কাক সৰ্বগুণাকৰ জাকেৰি নাহি উপাম বুলি কৈছে? উত্তৰটো হ'ল মহাপুৰুষ শংকৰদেৱক। 8 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি আছিল? উত্তৰটো হ'ল শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম আছিল হৰিশ্চন্দ্ৰ উপাখ্যান। 9 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ শেষৰ নাটখনৰ নাম কি আছিল? উত্তৰটো হ'ল শংকৰদেৱৰ শেষৰ নাটখনৰ নাম ৰামবিজয় আছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে ৰচনা ৰীতি বা ৰূপ অনুসৰি শংকৰদেৱৰ ৰচনাৱলীক কেইটা ভাগত বিভক্ত কৰিব পাৰি? উত্তৰটো হ'ল 6টা ভাগত। অনুবাদমূলক গ্ৰন্থ, কাব্য, নাট, গীত, নাম প্ৰসংগ সম্বন্ধীয় গ্ৰন্থ আৰু ভক্তি তত্ত্বমূলক গ্ৰন্থ। 11 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰটো হ'ল কীৰ্তন-ঘোষা আৰু দশম। 12 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ প্ৰধান কাব্য দুখনৰ নাম কি? উত্তৰ হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান আৰু ৰুক্মিণী হৰণ কাব্য। 13 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ ভকতিৰ 4 খুঁটি কি কি? উত্তৰ হ'ল নাম, দেৱ, গুৰু আৰু ভকত। 14 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰ হ'ল শংকৰদেৱ। 15 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচিত নাটকেইখনৰ নাম লিখা। উত্তৰটো হ'ল শংকৰদেৱে 6খন নাট ৰচনা কৰে। পত্নীপ্ৰসাদ, কালীদমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। 16 নম্বৰ প্ৰশ্নটো হৈছে ৰুক্মিণী হৰণ নাটৰ মূল কাহিনী ক'ৰ পৰা লোৱা হৈছে? উত্তৰটো হ'ল ৰুক্মিণী হৰণ নাটৰ মূল কাহিনী হৰিবংশ আৰু ভাগৱতৰ পৰা লোৱা হৈছে। 17 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচিত গীতসমূহক কেইটা শ্ৰেণীত ভগাব পাৰি? উত্তৰটো হ'ল শংকৰদেৱে ৰচিত গীতসমূহক 2 শ্ৰেণীত ভগাব পাৰি, বৰগীত আৰু ভটিমা। 18 নম্বৰ প্ৰশ্নটো হৈছে ড বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কি বুলিছে? উত্তৰটো হ'ল ড বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নবেল নাম্বাৰ্ছ বুলিছে। 19 নম্বৰ প্ৰশ্নটো হৈছে কালিৰাম মেধিয়ে বৰগীতবোৰক কি বুলি কৈছে? উত্তৰটো হৈছে কালিৰাম মেধিয়ে বৰগীতবোৰক চেলেষ্টিয়েল বুলি কৈছে। 20 নম্বৰ প্ৰশ্নটো হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতবোৰক কি বুলি কৈছে? উত্তৰটো হ'ল দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতবোৰক হোলী ছংছ বুলিছে। 21 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচিত ভটিমা কেই প্ৰকাৰৰ? উত্তৰটো হ'ল শংকৰদেৱে ৰচিত ভটিমা 3 প্ৰকাৰৰ, দেৱ ভটিমা, ৰাজ ভটিমা আৰু নাটকীয় ভটিমা। 22 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচিত প্ৰথম বৰগীতটো কি? উত্তৰটো হ'ল শংকৰদেৱে ৰচিত প্ৰথম বৰগীতটো হ'ল মন মেৰি ৰাম চৰণেহি লাগো। 23 নম্বৰ প্ৰশ্নটো হৈছে হাতী মাৰি ভুৰুকাত ভৰাই আনিবলৈ কোনে আদেশ দিছিলে? উত্তৰটো হ'ল মহাৰাজ নৰনাৰায়ণে। 24 নম্বৰ প্ৰশ্নটো হৈছে গুণমালা পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ল গুণমালা পুথিখন শংকৰদেৱে ৰচনা কৰিছিল। 25 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে গুণমালা পুথিখন কাক উপহাৰ দিছিলে? উত্তৰটো হ'ল হাতী মাৰি ভুৰুকাত ভৰাই আনিবলৈ আদেশ দিয়াত মহাৰাজ নৰনাৰায়ণক শংকৰদেৱে কম কথা আৰু মধুৰ ভাষাত ভাগৱতত থকা শ্ৰীকৃষ্ণৰ বিস্তৃত লীলা কাহিনী বৰ্ণিত গুণমালা পুথিখন উপহাৰ দিছিলে।
26 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্ৰন্থ কেইখন আৰু কি কি? উত্তৰটো হ'ল শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্ৰন্থ 4খন। ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, অনাদি পাতন আৰু নিমি নৱসিদ্ধ সংবাদ। 27 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ ভক্তি ৰত্নাকৰ গ্ৰন্থখন কি ভাষাত ৰচিত? উত্তৰটো হৈছে শংকৰদেৱৰ ভক্তি ৰত্নাকৰ গ্ৰন্থখন সংস্কৃতত ৰচিত। 28 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে প্ৰথমে কাক বিবাহ কৰাইছিল? উত্তৰটো হ'ল হৰিবৰগিৰি ভূঞাৰ কন্যা সূৰ্যৱতীক। 29 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱ আৰু সূৰ্যৱতীৰ কন্যাৰ নাম কি? উত্তৰ হ'ল মনু। 30 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে দ্বিতীয়বাৰ কাক বিবাহ কৰাইছিল? উত্তৰ হৈছে কালিকা ভূঞাৰ জীয়ৰী কালিন্দী আইক। 31 নম্বৰ প্ৰশ্নটো হৈছে নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ কি? উত্তৰ হ'ল এক দেৱ এক সেৱ একবিনে নাই কেৱ। 32 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ গুপ্ত নাম কি আছিল? উত্তৰ হ'ল গংগাধৰ কায়স্থ। 33 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শংকৰদেৱৰ বৈকুণ্ঠী কেতিয়া হয়? উত্তৰটো হ'ল 1568 খ্ৰীষ্টাব্দত শংকৰদেৱ বৈকুণ্ঠী হয়।